হেল্ল' আৰে বেছি খেলি মেলি কৰিছে যদি তাক বিজনেছৰ পৰা উলিয়াই দিয়া। মোৰ তাত তেনেকুৱা মানুহ বহুত পৰি আছে। বাৰু মই পিছত ফোন কৰি আছোঁ দিয়া, মোৰ এটা কাম আছে দিয়া। দহটা বাজিল। পাপু, ঐ পাপু। কোৱা বাবা। সিহঁত এতিয়ালৈকে অহা নাই যে, 10টা বাজি গ'ল। নাজানো বাবা, সিহঁত বহুত গাদ্দাৰ মানুহ। তুমি সিহঁতক ভাল ভাল বুলি কৈ থাকা, মৰিলে কেতিয়াবাই উলিয়াই দিলোহেঁতেন। ডাঙৰক সন্মান কৰিব নিশিকিলি, নাজানো যদি যা ইয়াৰ পৰা, যা ভিতৰলৈ। আৰে কোনবা আহিল এতিয়া আৰু। পাপু, ঐ পাপু। কি যে হ'ব আৰু ইয়াৰ লগত। আৰে ৰঞ্জিত, ইমান দেৰি কৰিলা যে, 11টা বাজি গ'ল। দাদা বেয়া নাপাব, ৰাজু ৰিজাল্টটো লৈহে আহিলো। আৰে আজিতো পাপুৰো ৰিজাল্ট দিছিলে। পাপু, ঐ পাপু। আহা আহা। পাপু, ঐ পাপু। কি হ'ল বাবা? তোৰ দেখোন আজি ৰিজাল্ট দিছিলে। অঁ, কি হ'ল? ডিভিজন পাইছোঁ। কি? আৰু ৰাজু তোমাৰ? ফাৰ্ষ্ট ডিভিজন পাইছোঁ খুৰাদেউ। ঠিকেই। বাৰু ৰঞ্জিত, কালি ৰাতিৰ অলপ বাচন আছিলে আৰু অলপ কাপোৰ আছিলে, তোমালোকে যাই সেইখিনি ধুই দিয়া। যোৱা এতিয়া কামত লগা। পাপু, কি হ'ল বাবা? সিহঁতে বেলেগৰ ঘৰত কাম কৰি চলি থকা মানুহ, তাৰ ৰিজাল্ট চা আৰু তোৰ ৰিজাল্ট চা। বেলেগতো বাদ দিয়া বাবা, মই কেনেকৈ এক্সাম দিছোঁ ময়ে জানো। ঠিকেই। তোৰনো এক্সাম ক'ত ভাল হ'ব? তই এক্সামৰ আগত কেৱল মোবাইলতহে গুৰুত্ব দিছিলি। যা এতিয়া, আৰু মইনো কি কম। আৰু শুন, মোৰ ঘড়ীটো সৌটো ৰুমত আছে, তই লৈ আহ। মই অলপ বিজনেছৰ কামত বাহিৰলৈ যাওঁ, তই কিন্তু ঘৰতে থাকিবি। হ'ব দিয়া বাবা। আৰু ইহঁতক কিবা লাগিলে দিবি। হ'ব বাবা। নাই নাই, এয়া হ'ব নোৱাৰি। ইহঁতক মই যিকোনো প্ৰকাৰে ঘৰৰ পৰা খেদিবই লাগিব, নহ'লে মোৰ স্থান বহুত তললৈ নামি যাব। নাই নাই, এয়া মই কেতিয়াও হ'ব দিব নোৱাৰোঁ। বাপু, দাদা নাই নেকি? নাই পাপা বিজনেছৰ কামত ওলাই গৈছে। অঁ, আমাৰ কাম হ'ল, আমি যাওঁ। অঁ, এইটো এই ৰাজুলৈ দিছিল। ভাইটি, অ' ভাইটি, তোৰ হ'লনে? অঁ দাদা। তেতিয়াহ'লে আমি আহোঁ বাপু। অঁ। পাপু, ইহঁত অহা নাই নেকি? বহুত কাম বাকী আছে। এয়া নোচোৱা কিয়? কালি তুমিয়ে দিয়া চলা, সিহঁত কেতিয়াবা আহি পালেহি? এৰা, মই অলপ গাটো ধুই বাহিৰলৈ ওলাই যাওঁ। তই কিন্তু ঘৰতে থাকিবি। হ'ব। আৰে ঘড়ীটো ক'লৈ গ'ল মোৰ? ক'ত বা থলো? পাপু, ঐ পাপু। অঁ বা। মোৰ ঘড়ীটো ক'ত থলো বিচাৰি পোৱা নাই। মোৰ ঘড়ীটো ক'ত? ক'ত থৈছিলা? ইয়াতে থৈছিলোঁ। চাচোন। আৰে ইয়াতো নাই যে, ক'ত বা গ'ল? এয়া চোৱা বাবা। আৰে ৰাজুৰ চলাত মোৰ ঘড়ী যে। তোমাক মই কেতিয়াবাই কৈছিলোঁ, সিহঁত ভাল মানুহ নহয়। তুমি সিহঁতক বিশ্বাস কৰা। এয়া চোৱা, চোৱা তোমাৰ ঘড়ীটো চুৰ কৰিব ওলাইছিল। ৰাজু, ৰঞ্জিত, ক'ত আছা তোমালোকে? জল্দি আহা। কি হ'ল দাদা? ৰাজু ক'ত? ৰাজু কাপোৰ ধুই আছে। এয়া চোৱা, সি কি কৰিছে। আৰে আপোনাৰ ঘৰে ৰাজুৰ চলা। ভাইটি, অ' ভাইটি। অঁ দাদা। এয়া কি? আরে খুড়াদেউর ঘড়ি মোর চলাত। খুড়াদেউ
প্লিজ খুৰাদেউ আপুনি ভুল নুবুজিব খুৰাদেউ এয়া মই কৰা নাই খুৰাদেউ প্লিজ খুৰাদেউ আপুনি বুজক মই নিশ্চিত এয়া তহঁত দুটাৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে খুৰাদেউ আপুনি ভুল নুবুজিব খুৰাদেউ এয়া আমি কৰা নাই খুৰাদেউ চুৰ কৰি ধৰাত পৰিলি যেতিয়াই তহঁতৰ এইখন ঘৰত কাম কৰা ল'ৰা হিচাপে কোনো স্থান নাই ওলাই যা মোৰ ঘৰৰ পৰা দাদা মই আপোনাৰ ওচৰত পুনৰ হাত জোৰ কৰিছোঁ ৰাজু তেনেকুৱা ল'ৰা নহয় বিশ্বাস কৰক মোক আৰু কোনো অনুৰোধ কৰাৰ প্ৰয়োজন নাই মই ঘৰৰ পৰা ওলাব কৈছোঁ ওলা গেট আউট কোন আপুনি ইয়াত যে গাড়ীখন ৰখাইছে ক'ত যোৱা ভাইটি তোমালোকৰ এতিয়া মোৰ বহুত কাম আছে ৰ'বা অলপ ঐ ক'ত গলি বে মৰিলি নেকি জল্দি আহ ইয়াৰ দেউতাকে এটা সাধাৰণ ভুলৰ কাৰণে এদিন মোক বিজনেছৰ পৰা ওলাই দিছিল পাপাই কোন তহঁত তেতিয়াহ'লে ইয়াক চেটেপ কৰি দিব লাগি যা ওলালে বে ই বাপু তুমি দৌৰা তই মোক মাৰিব চল ইচ্ছা কৰিলে তোক ময়ো মাৰিব পাৰোঁ দুদিনীয়া জীৱন যা এনজয় কৰ হাজৰিকা আপুনি বেছি চিন্তা নকৰিব মই কেইটামান দৰৱ লিখি দিছোঁ এইকেইটা খালে সি ভাল পাই যাব অৱশ্যে এসপ্তাহমান পাছত সি এবাৰ চেকআপলৈ আহিব লাগিব হ'ব ঠিক আছে এতিয়া মই আহোঁ আৰে ৰাজু তোমালোক আহা আহা বহা বহা দাদা মাতিছিলে কিয় বা ৰঞ্জিত তোমালোকক আচলতে মই ধন্যবাদ দিবলৈ মাতিছোঁ ধন্যবাদ কিয় এৰা সকলোবোৰ কথাই মোক পাপুৱে কৈছে তুমি পাপুক এটা নতুন জীৱন দিছা ৰাজু তোমাক মই যে কেনেকৈ ধন্যবাদ দিম মই ভাবিয়ে পোৱা নাই ইমান একো নাই খুৰাদেউ সেইখিনি সময়ত মই গৈ পালোঁ বাবেহে কিন্তু মোৰ মনত এটা কথা সদায় হাতৰ হৈ ৰ'ব ৰাজু যে মোৰ ঘড়ীটো তোমাৰ ওচৰত কেনেকৈ আহিল সেয়া মই কৰিছিলোঁ পাপা আৰে পাপু তই অঁ পাপা মই ক্ষমা কৰি দিয়া পাপা মোক মই বহুত ডাঙৰ ভুল কৰিলোঁ সেই সময়ত মই স্বাৰ্থপৰ হৈ পৰিছিলোঁ পাপা ক্ষমা তই মোক খুজিব নালাগে ক্ষমা খুজ ৰাজু ৰাজু তুমি মোক আৰে পাপুক কি কৰিছা তুমি উঠাচোন উঠা ইমান একো নাই বাপু আমি আচলতে আৱেগতে কিছুমান ভুল সিদ্ধান্ত লৈ পেলালোঁ সেইদিনা তোমাক মই সহায় নকৰি ৰাস্তাৰে গুচি যাব পাৰিলোহেঁতেন এয়া তোমালোকৰ প্ৰতি মোৰ অন্তৰ্নিহিত হৈ থকা মৰম সেই সহায়ৰ মাজতে তুমি মৰম শ্ৰদ্ধা ক্ষমা সন্মান সেই আটাইবোৰ বিচাৰি পাবা বাপু
তেতিয়াহ'লে দাদা আমি যাওঁ। ৰবা ৰঞ্জিত, তোমালোক এইখন ঘৰ এৰি যোৱাৰ পৰাই আমাৰ ঘৰখন বহুত খালী হৈ গৈছে। এই দাদা, মা দেউতাৰ দুয়োজন ঢুকোৱাৰ পিছত আমি এইখন ঘৰতে নিজৰ ঘৰ বুলি ভাবিছিলোঁ। কিন্তু যিদিনাৰ পৰা এইখন ঘৰৰ পৰা ওলাই গৈছোঁ, তাৰপিছত আমি কেনেদৰে দিনবোৰ কটাইছোঁ সেয়া আমি দুয়ো আৰু কেৱল ভগৱানেহে জানে। কিন্তু আজিৰ পৰা তোমালোকৰ সকলোবোৰ দায়িত্ব মোৰ ওপৰত। মানে খুৰাদেউ, আজিৰ পৰা তোমালোকে আমাৰ লগতে থাকিব লাগিব। কিন্তু কাম কৰা ল'ৰা হিচাপে নহয়। আমাৰ পৰিয়ালৰ অপৰিহাৰ্য সদস্য হিচাপে। দাদা, পাপু, ঠিকে সিবাক দিছে কবি এতিয়া চিনিলে তো পাপা কৈ উঠি হাঁহিবি নাংমান কেমেৰা ইজ ৰলিং নৰ্মেল চব উঠি দিছোঁ এই ইনকে কৰি দে মানুহ এইটো ইনকে আহি থাকক চাইডত দেখি নাংমান হা হা এই নাংমান কেমেৰা আহি থাকক চাইডত দেখি ফুল নাংমান কেমেৰাত চাইডত দেখি আহি থাকক ভাল লাগে চিনেমেটিক চলে কেমেৰা ইজ ৰলিং পাপু, দাদা নাই নেকি? নাই পাপা বিজনেছৰ কামত ওলাই গৈছে। আমাৰ কাম হ'ল, আমি যাওঁ। ৰাজুলৈ এটা বস্তু ভাইটি, অ' ভাইটি তোৰ হ'লনে? অ' দাদা, দাদা কিবা চলা দিছে বোলে। দুয়োজন ঢুকোৱাৰ পৰা আমি এইখন ঘৰত থাকি যিটো নিজৰ ঘৰ বুলি অনুভৱ কৰিছিলোঁ, সেয়া এইখন ঘৰৰ পৰা যোৱাৰ পৰা আমি দুয়ো কেনেকৈ আছোঁ, আমি দুয়ো আৰু কেৱল ভগৱানেহে জানে। কিন্তু এতিয়া তোমালোকৰ দায়িত্ব মোৰ ওপৰত। মানে দাদা